অসমত অজস্ৰ ভাল খবৰৰ ভিতৰত যিটো চাকৰিৰ বতৰ চাকৰিৰ খবৰটোৱে শ্ৰেষ্ঠ খবৰ কিমান আশালৈ কিমান লক্ষ্যজনে এইবাৰ পৰীক্ষাত বহিছে তাৰ ভিতৰত বহু হেজাৰে চাকৰি পাব বৰ ভাল লগা খবৰ এইটো আৰু এই যে শিক্ষিত নিবনুৱাসকলক চাকৰি এটা কিয় প্ৰয়োজন এই কাৰণে প্ৰয়োজন চাকৰি মানে এটা প্ৰতিষ্ঠা চাকৰি মানে অৰ্থনৈতিক স্বাধীনতা চাকৰি মানে আনুষ্ঠানিক শিক্ষাৰ এক বৃহৎ মৰ্যাদা চাকৰি মানুহক লাগে এই কাৰণে চাকৰি লাগে যে চাকৰি পোৱাৰ পিছত কিমান মানে আশা সপোন এইবিলাক হাতে ঢুকি পায় এই যুৱক যুৱতীসকলে আমাৰ যেনিবা চাকৰি নহ'ল সেইটো কথা বেলেগ আমাৰ চাকৰি কৰা এজটো এক্সপায়াৰ হৈ গ'ল দুখ লাগিছিল কিন্তু আমি চকু চৰহা নহয় নিজৰ চাকৰি নহ'ল কি হ'ল লোকৰ চাকৰি হ'লে উঠি অহা যুৱক যুৱতীসকলৰ চাকৰি হ'লে মই খুব ভাল পাওঁ এই কাৰণে ভাল লাগে যে আমি ব্যৱসায় কৰা মানুহ আৰু তেওঁলোকে যদি চাকৰি কৰে ভালকৈ ব্যৱসায় চলিবলৈ হ'লে বহুত চাকৰিয়াল লাগিব গতিকে ব্যৱসায় আৰু চাকৰি আমি হাতে হাত ধৰি আগবাঢ়িব লাগিব আৰু কি হয় এই যে চাকৰিটো এই কাৰণে বেছি প্ৰয়োজন এই কথাটো কৰোনা মহাকালে আমাক একেবাৰে কি হয় ধুনীয়াকৈ শিকাই দিছে বহু কোটি কোটি ব্যৱসায় এই কৰোনা কালত কঁকাল ভাঙি গৈছে অন্ততঃ কি হয় চাকৰিটো থাকিলে কি হয় সেই নিৰাপত্তাখিনি আছে তদুপৰি চাকৰি কৰিলে আৰু বহুত সুবিধা আছে এই কাৰণে সুবিধা আছে এই যে মই কৈছিলোঁ স্বাধীনতাৰ কথাটো হয় স্বাধীনতা আছে বহুত আপুনি এখন বিয়া খাবলৈ যাব নোৱাৰে যদি আপুনি ভাল ব্যৱসায় কাৰণ সময় নাপায় স্পেচে নাই গতিকে বন্ধুৰ বিয়া খোৱাই হওক বা অতিথিৰ বিয়া খোৱাই হওক বা বন্ধুৰ লগত আড্ডা মৰাই হওক এইবিলাক কাৰবাৰ মানে কি চাকৰি কৰিলে বহুত সুবিধা আৰু অৱসৰ পোৱা যায় তেওঁলোকে কিনো আৰু 4টা বজাত অফিচ ছুটি হ'ব তাৰপিছত কি হয় ঘৰলৈ আহিলে এটা সুন্দৰ স্পেচ পোৱা যায় কিন্তু ব্যৱসায়ীসকলৰ কোনো স্পেচ নাথাকে কোনো অন্তহীন আৰু কোনো লিমিটলেছ কাম কৰিয়ে যাব লাগিব যিমানে আপুনি কাম কৰিব আপোনাৰ সিমানে ব্যৱসায়িক চিৰি বৃদ্ধি হ'ব গতিকে এই যিটো চাকৰি যিটো সময় এইকাৰণে ভাল লাগে যে চাহ দোকানলৈ গ'লেও চাকৰিৰে কথা বজাৰ সমাৰলৈ গ'লেও চাকৰিৰে কথা যিটো আপোনালোকৰ ল'ৰাটোৰ কেনেকুৱা হ'ল পৰীক্ষা যে আমাৰ ভণ্টিৰ ভালেই হৈছে এই যিটো উৎকণ্ঠা বৰ ভাল লাগে আৰু এনেকুৱা সময় মানে কি বছৰে বছৰে আহক অসমত তেতিয়াহে অসম প্ৰগতিৰ বাটত বাট বুলিব গতিকে এই যে অসম চৰকাৰক ধন্যবাদ জনাবই লাগিব ইমান হেজাৰজনে চাকৰি পাব এয়া বৰ ডাঙৰ খবৰ পৃথিৱীৰ অজস্ৰ বেয়া খবৰ আছে বেয়া খবৰৰ ভিতৰত এই যে অসমত যে আজি চাকৰিৰ এটা বঁটা বলিছে এই অজস্ৰ বেয়া খবৰৰ ভিতৰত এয়া ইতিবাচক খবৰ আৰু ইতিবাচক খবৰে আমাক কি কৰে আহ্লাদিত কৰে গতিকে চাকৰিৰ যিটো বতৰ সম্পৰ্কত মোৰ যিটো ভিডিঅ' আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু আপোনালোকৰ ঘৰতো নিশ্চয় পৰীক্ষাৰ্থী আছে তেখেতসকললৈ আমি শুভেচ্ছা জনাইছোঁ তেখেতসকলৰ আশা সপোনবোৰ যেন ফলিয়ায় এইখিনি কৈ আপোনালোকৰ মৰমৰ এলেক্স ডি ফিগ'